নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক হয়তো ৰিজাল্টক লৈ বহুত চিন্তা চৰ্চাৰ মাজেৰে আছা। তোমালোকৰ ৰিজাল্টটো কেতিয়া দিব এইটো তোমালোকে বহুত চিন্তাৰ মাজত আছা যে বহুত চেনেলে কৈ আছে 10 এপ্ৰিলত দিব, কিছুমান চেনেলে কৈ আছে যে 20 এপ্ৰিল তাৰিখে ৰিজাল্টটো দিব। আচলতে এইবিলাক সিহঁতে ভিউজ পোৱাৰ কাৰণে ভিডিঅ' বনায়, কিন্তু মই তেনেকুৱা ভিডিঅ' নিদিওঁ। মই তোমালোকক স্পষ্টকৈ কৈ দিওঁ, সিহঁতে এনে এটা ভিডিঅ' তোমালোকক দিয়ে। আচলতে তোমালোকৰ ৰিজাল্টটো কেইদিন আগতে ঘোষণা কৰে। আজি সম্পূৰ্ণ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক বুজাই দিম মই যে তোমালোকৰ ৰিজাল্টটো কেইদিনমান আগতে তোমালোকৰ ৰিজাল্টৰ তাৰিখ বা ডেটটো দিব। চোৱা, তোমালোকে যদি আগৰ ৰিজাল্টৰ তাৰিখবিলাক চোৱা, খুব আগতীয়াকৈ তোমালোকৰ ৰিজাল্টৰ তাৰিখ নিদিয়ে। ধৰি লোৱা তোমালোকৰ ৰিজাল্ট দিব মে মাহৰ প্ৰথম সপ্তাহত, ধৰি লোৱা 5 তাৰিখ বা 7 তাৰিখে তোমালোকৰ ৰিজাল্টটো দিব। যদি 7 তাৰিখে ৰিজাল্ট দিয়ে, তেনেহ'লে তোমালোকৰ 3-4 দিন 3 তাৰিখ বা 4 তাৰিখেহে তোমালোকৰ ৰিজাল্টৰ তাৰিখটো ঘোষণা কৰিব। 2-3 দিন আগতহে তোমালোকৰ ৰিজাল্টৰ তাৰিখটো কৈ দিয়ে, কিন্তু ইমান আগতীয়াকৈ তোমালোকৰ ৰিজাল্টৰ তাৰিখ নকয়। সেইকাৰণে তোমালোকে এইবিলাক এনে এটা ভয়ত থাকিব নালাগে যে ৰিজাল্ট হঠাতে দিব নেকি। 2 দিনমান আগত তোমালোকক কৈ দিব। আৰু তোমালোকে নিজৰ মোবাইলতে কেনেকৈ ৰিজাল্টটো চাব পাৰিবা সেইটো মই এইটো চেনেলৰ জৰিয়তে তোমালোকক মই দেখাই দিম। তোমালোকৰ ৰিজাল্টটো কোনটো এপত চাবা, আৰু মই ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দি থ'ম। তোমালোকে যদি ৰিজাল্ট চোৱাত কিবা অসুবিধা পোৱা, তেনেহ'লে মোক হোৱাটছআপত মেছেজ কৰি ক'বা যে মই ৰিজাল্টটো চোৱাত অসুবিধা পাইছোঁ, মোক ৰিজাল্টটো চাই দিয়ক। মই তোমালোকক ৰিজাল্টটো চাই দিম। তোমালোকে এপ্ৰিলৰ শেষ সপ্তাহত নহ'লে মে মাহৰ প্ৰথম সপ্তাহত তোমালোকৰ ৰিজাল্টটো দিবই বুলি তোমালোকে নিশ্চিত হৈ থাকিব পাৰা। আজিৰ ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নতুন কিবা ইনফৰমেশ্যন আহিলে মই তোমালোকক এইটো চেনেলৰ জৰিয়তে জনাই দিম। আজি ইমানেই।